কণ্ঠত বিপ্লৱী গান শুনিলে এই বিপ্লৱী গানটো আপুনি কেনেকৈ লিখিলে বা আপুনি কিয় লিখিলে এই বিপ্লৱী গান?
এই গানটো বিপৰী মানে সেইদিনতে যেতিয়া গুলীয়াগুলি হৈ আছিল মানুহ মৰা ধৰা বহুত হৈ আছিল ওলাব নোৱাৰি দিনতে ভয় লাগে কোনোফালে ওলাই যাব নোৱাৰি CRP বিলাকে ধৰি চাৰিওফালে জনাই পৰে মই কোবাই আলু গুটিকে বম বুলি পেলাই কোব ধৰে দাঢ়ি থকা ল'ৰা দেখা বুলি কোব লাগে কোব ধৰে গতিকে সেইবিলাক কাহিনীক লৈ পেলাই যিটো কাহিনী চকুৰ আগত বাজি গৈছে সেইটোক লৈ পেলাই কিছুমান কথা মনত থাকে না গতিকে আমাৰ এই মনত ৰখা দেখি আমি সেই ভাবি পেলাই অলপকৈ লিখি আছিলোঁ একেদিনে কিন্তু গানটো লিখিব পৰা নাই হয়তো গানটো লিখোঁতে হয়তো মাহদিন হৈছে 2 মাহ হৈছে 6 মাহ হৈ যাব খুজি কোনোবাটো গান কোনটো পদ কেনেকুৱা কৰি মিলাব পাৰি সেই হিচাপে অলপ যোগাযোগ কৰিব চাব লাগিব তেতিয়া চাৰিজনে শুনি যাতে ভাল পায় আকৰ্ষণ কৰে সেইটোৱে দৰকাৰ গতিকে মানুহে ভাল পোৱাটোৱে লাগে ৰাইজে ভাল পায় মানে ভগৱানে ভাল পায় আমি সেইটোকে বিশ্বাস কৰোঁ কৰি মই এইবিলাক এনেকুৱা কৰি আছোঁ